মামনি পেহী, এই আপোনাৰ বোলে ল'ৰা ছোৱালী আনিলে? বোৱাৰী পাই মানে লোকে একেবাৰে গপগপিয়ে হৈ আছে। ধেই এইকেইজনী এই সেনেকুৱা নহয় পিছে আপোনাৰ ছোৱালীজনী কেনেকুৱানো? কি ক'ম আৰু, এই তহঁতৰ একেবাৰে তাইৰ বিষয়ে এই প্ৰশংসা কৰি একেবাৰে মই শেষ কৰিবগৈ নোৱাৰোঁ। চমুকৈ কওক আৰু। একেবাৰে মোৰ বোৱাৰীজনীয়ে একেবাৰে মূৰৰ পৰা একেবাৰে উৰণি নতমাই অকল লৈয়ে থাকে। আৰু যে মেখেলা চাদৰ একেবাৰে যিমান গৰম হ'লেও পিন্ধিবই। আৰু একেবাৰে মোক ৰাতিপুৱা শুই উঠি কাম এখন কৰিব নিদিয়ে। ৰাতিপুৱা একেবাৰে 4টা বজাতে উঠি একেবাৰে সকলোবোৰ ঘৰৰ কাম বন কৰি মেলি থৈ দিয়ে। আৰু যদি মই কিবা এটা সহায় কৰি দিব যাওঁ নহয়, মোক কেনেকুৱা গালি পায় আকৌ, আপুনি কৰিব নালাগে, আপুনি বহি থাককে বুঢ়ী মানুহ বুলি। একেবাৰে বহুত ভাল বোৱাৰী পালোঁ আৰু, একদম ভাগ্য বলতহে পাইছোঁ আৰু নেকি। তেনেহ'লে এদিন গৈ বোৱাৰীকো চাই আহিব লাগিব আৰু বোৱাৰীহঁতে চাহ অকণমানো খাই আহিব লাগিব। যাবি যাম যদি আজি যামগৈ বৈ। একেবাৰে চাই আহিমগৈ আজি। দেই যাব পাৰি কিন্তু। কি হ'ব এতিয়া নেকিজনী হৈ আজিয়ে যাম বুলি কৈছে। কেনেবাকৈ কৈ হ'লেও একেবাৰে সিহঁতে বাধা দিবই লাগিব দেই। বোৱাৰীজনী নাই বুলি কৈ দিওঁ। কি ভাবিলে আপুনি? নাই একো ভবা নাই। তোমালোক আজি যাব নালাগে নেকি? মই বোৱাৰীজনী একেবাৰে ৰাতিপুৱাই মই মাৰ ঘৰলৈ পঠিয়াই দিলোঁ নহয়। অহাই নাই। আজি বোলে এসপ্তাহমান থাকিব। ময়ো কৈছোঁ থাকিয়াগে, ঘৰত ইমান কাম কৰ, যা সেই বুলি কৈছোঁ। তহঁতি আজি যাব নালাগে দে, বেলেগ এদিনাখনি যাবি। হয় নেকি? হ'ব দিয়ক, আমি বেলেগ এদিনাখনিয়ে ওলাম দিয়ক। ৰমলা, হেৰি খবৰগে বৈ আকৌ বৈ নাই তোৰ পৰা। সিহঁতে বুঢ়ীজনী অহাই নাই নহয় বোলে। মই ৰাতিপুৱা গৈছে নহয়, কৈছে অহাই নাই বোলে। এমাহমান হ'ল নহয়, আজিলৈকে থাকিব জানো? মোৰ কিবা এটা সন্দেহে হৈছে। আজি বৈচোন, আজি খবৰ নিদিয়াকৈ যাওঁ। যেতিয়া আমি খবৰ দিওঁ তেতিয়া একেবাৰে বাধা দিয়ে। এতিয়া কওঁ যাম বৈ আমি। বৰুৱানী, ওলাই আহকচোন। তহঁতি যাই খবৰ নিদিয়াকৈ আহিলি, কাৰণটো কি? আপোনাকতো খবৰ দিলে আপুনিতো বাৰে বাধা আহি থাকে, সেইটো কাৰণে আজি আমি খবৰ নিদিয়াকৈ আহিলোঁ। এতিয়া বোৱাৰীজনী মাতি দিয়কচোন, বোৱাৰীজনী কি? সিহঁতক বোৱাৰীজনী নাই বুলি কৈ দিওঁ। বোৱাৰীজনী নাই নহয়, মাৰ ঘৰৰ পৰা অহাই নাই। কেনেবাকৈ এজনী আহি নাপালেহি হৈছেহি আৰু। এজনী ইমান একে মাৰ ঘৰত থাকিব লাগেনে? থাকিব দিছোঁ আৰু। চাচ্ছু মা, ভাত বনাই থৈছেনে? মই ভাতে খাম আৰু দেই। এজনী এতিয়া আহিয়ে পালে। আণ্টি, আপোনালোক কোননো? মই আমি মানে সিহঁতৰ ঘৰৰ ওচৰতে। আমি মানে সিহঁতৰ ঘৰত বোৱাৰীজনী চাবলৈ আহিছোঁ। আপোনালোকে মোক চাব আহিছে? মাই গড। মানে কি তুমিয়ে বোৱাৰী নেকি? মই একেবাৰে সিদ্ধাৰ্থ ৱাইফ নহয়, আৰু আমাৰ বৰুৱানী ভাকৰ বোৱাৰী। খালা খালে। বৰুৱানী, আপোনাৰ বোৱাৰী চাদৰ মেখেলা এৰিছে নেকি? মই আৰু ক'ত ইমান গৰম কৰা চাদৰ মেখেলা পিন্ধিব আছে। সেইটো কাৰণে এইবিলাক কাপোৰ পিন্ধি থাকোঁ মই ঘৰতে। বৰুৱানীয়ে মানে আমাৰ এনেই ফিতাহিয়ে মাৰি আছিলে চাদৰ মেখেলা বোৱাৰীয়ে পিন্ধে বুলি। মা, ভাত চাত বনাই থৈছেনে? তুমি মানে ভাতো নবনোৱা? আমাৰ আকৌ বৰুৱানীয়ে কৈছিলে তুমি বোলে চব বস্তু বনাই মেলি খোৱা বোলে। বৰুৱানী, তোমাৰ একেবাৰে গোটেই ৰহস্য ফাদিল হৈ গ'ল নহয়। এতিয়া আৰু আমি গম পালোৱে যদি চাহ একেবাৰে বনাই নিবা যোৱা আৰু। খাওঁ একেবাৰে গোটেইকেইজনীয়ে মিলি। যাওকচোন চাচু মা, চাহ একাপ বনাই নিব। খাওঁ আমি আণ্টিকেইজনীৰ লগত। হ'ব দে।